টিকেট নাপালোঁ যে আজি পূৰা গোটেইকেইটা দৌৰি আহিছোঁ এইফালে পূৰা স্পীড দৌৰি আহিছোঁ পিছফালে ওলাই আহি আছে মানে কালি টিকেটে নাপালোঁ বহুত সোনকালে গৈ টিকেটৰ কাৰণে আমি দৌৰি আছোঁ ইমান স্পীড এইটো পাৰিলে দৌৰিয়ে যাব এতিয়া ইমান মানুহ হৈছে মানে গেলাৰীত টিকেট একদম নাইকিয়া হৈ গৈছে চবফালে মানুহ চবফালে এয়া মানুহ মানে কি ক'ব গেলাৰীত টিকেট একদম ফুল হৈ গৈছে ইমান নৰ্মেল টিকেটো নাইকিয়া হৈ গৈছে একদম আজি ফাইনেলি টিকেট পাই গ'লো আজি টিকেট পাই গ'লো কিন্তু লাইনটো বেছি বহুত দীঘল আজি লাইন বহুত দীঘল বহুত স্কটল্যান্ডের সম্মান রক্ষা করা গই জনপ্রতিরোধ দাঙ্কাদর সূর্য বৃত্ত রক্ষা করা গই জয় স্কটল্যান্ড জয় আমার জন্মভূমি জয় স্কটল্যান্ড জয় আমার জন্মভূমি ৰজা ডাংকানৰ সাহসী সেনাবাহিনী কিন্তু স্কটলেণ্ড জিকিব জানো এই দেশখন কোনে লিখিব এই দেশৰ ভৱিষ্যতৰ পূৰ্বাভাস কোনে আঁকিব স্কটলেণ্ডৰ ভৱিষ্যতৰ চিত্ৰ মেকবেথ নে লেডি স্কটলেণ্ডৰ ৰজা এটা মাত্ৰ শব্দ যি কঠিন শিকলে মানুহে পিছে মেকবেথৰ বীৰযুদ্ধৰ সূৰ্য বৃত্ত দেশখন যিমানেই নুবুক স্বামী কেতিয়াও ৰজা হ'ব নোৱাৰে ৰাজযোগক নিৰ্ধাৰ্য কৰিব নোৱাৰে সমস্ত ৰাজকীয় গুণ কৰি মাৰিব মন্দিৰ হৈ থকাৰ পাছত স্বামী এজন সাধাৰণ কেনেক হৈ থাকি যাব তোৰ একটো জীৱন কিন্তু কিয় এতিয়াৰ উত্তৰ মোক লাগিব আমাৰ ক্ষমতাৰ মোক লাগিব ক্ষমতাৰ বিষাক্ত খামকালগাত মেৰিয়াই I am the Queen of Scotland. মই ৰাণী Scotland
তুই আৰু বিশ্বাসঘাতকেৰে ভৰি থকাৰ পাছতো স্কটলেণ্ডৰে মুঠি মাতিও শত্ৰু সেনাই লগত লৈ যাব নোৱাৰিব। জান মেকবে, তোমাৰ সাহস আৰু বীৰত্বই মুগ্ধ কৰিছে স্কটিছ জনতা, আৰু তেওঁলোকৰ দাবী মানি তোমাক মই ফেন অফ ক্ৰাউটৰ হিচাপে নিয়োগ কৰিছোঁ। অন্যতম প্ৰভাৱশালী সেনাধিনায়ক আৰু অতি অংকুৰে কৰিছে উত্তৰাধিকাৰী স্কটলেণ্ডৰ ভৱিষ্যতৰ ৰজা। হ'ব, বন্ধ কৰ তোমাৰ এই পত্ৰ পাঠ। এই পত্ৰ প্ৰেৰণ কৰিছে মোৰ স্বামী মেকবেথে। তেওঁৰ দুটা কপিলেও মান পাওঁ তেওঁৰ বক্তব্য। গতিকে তেওঁ লিখা পত্ৰ ইমান বেছি বিষদ বৰ্ণনাৰ কোনো প্ৰয়োজন নাই। তুমি যাব পৰা সেইকাৰণে যিবোৰ কথা লিখিছে পত্ৰখনত সঁচাই সেইবোৰ যোনটো সেই ডাইনিটিকেজনে কি কোৱা বুলি লিখিছে পত্ৰ? আপনার স্বামী ফ্রেন্ড অফ পাউডার মানে সর্বোচ্চ সেনাধিনায়কৰ পদবী পাব আর তাইলে কৈছে আপনার স্বামী মানে স্কটল্যান্ডৰ ৰজা সেই গানে তুমি বিশ্বাস কৰিব নোৱাৰা নহয়। ডাইনি ভৱিষ্যৎবাণী কৰকে বা নকৰকে স্কটলেণ্ডৰ ৰাজসিংহাসনত এদিন নহ'লে এদিন মোৰ স্বামী কিন্তু ৰাজত্ব কৰিবই। সম্ভৱ হ'বই লাগিব, সম্ভৱ কৰিবই লাগিব। ক্ষমতাৰ জ্যোতিৰে শত্ৰু মিত্ৰ বুলি কোনো কথা নাই, তেনেকৈ অসম্ভৱ বুলিও কোনো শব্দ নাই। যদি কলিজাত সাহস থাকে, মনত লোভ থাকে, মগজুত বুদ্ধি থাকে আৰু চকুত লক্ষ্য থাকে, তেনে ক্ষমতা আহি এদিন নহ'লে এদিন তোমাৰ হাতৰ মুঠিত বন্দী হ'বই, বন্দী হ'বলৈ বাধ্য। নহয় এই মেকবেথৰ অধিকাৰ। প্ৰবলপৰে আমি দুঃসাহসিক যুদ্ধ হোৱাৰ পাছতো বছৰ বছৰ ধৰি মেকবেথক ভিতৰ আচৰণ কৰি আহিছে সেইখন ৰাজসিংহাসনে। এতিয়া সেইখন মোক লাগে। তাতকৈ এই কঠোৰ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ দৰে অপাৰ ক্ষমতাৰে বলিয়ান কৰিব খোজো মই মোৰ স্বামী। তুমিতো ঠিকেই কৈছা আৰু যিয়ে মোৰ সপোন বা বহুতে ক'ব পাৰে যিয়ে মোৰ লালসা, কিন্তু মই কওঁ যোগ্যজনক যোগ্য আসনত বহুৱাই ৰাজকাৰ্য পৰিচালনাৰ ক্ষমতা অৰ্পণ কৰাটো যিকোনো এখন দেশৰ প্ৰাথমিক কৰ্তব্য। আৰু যদি স্কটলেণ্ডবাসীয়ে সেই কৰ্তব্য পালন নকৰে তেনে কৰ্তব্য চাতুৰ্যলৈ সলনি হ'বলৈ বাধ্য।